আমাৰ লক্ষ্য হ'ল যে অহা 2 বছৰত আমি 3টা বছৰৰ লক্ষ্য লৈছোঁ যে 3টা বছৰত 2 লাখ যুৱক যুৱতীক আত্মসংস্থাপনৰ লক্ষ্যৰে আমি আগবাঢ়িছোঁ। গতিকে স্কিল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ এইটো এটা ডাঙৰ লক্ষ্য যে আমি এই 2 লাখ যুৱক যুৱতীক কেনেকৈ আত্মসংস্থাপন কৰিব পাৰোঁ, যিটো মুখ্যমন্ত্ৰীয়ে যোৱা বাজেটত ঘোষণা কৰিছে। তাৰ লগে লগে আমি অসমৰ ITI বিলাকৰ ইকুইভেলেণ্ট আমি সমপৰ্যায়ৰ শিক্ষা ব্যৱস্থা, মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী সমপৰ্যায়ৰ শিক্ষা ব্যৱস্থা, প্ৰতিটো ব্লকতে ITI বনোৱা বহুত নতুন চিন্তা চৰ্চাৰে আমি স্কিল ডেভেলপমেণ্টক আগবঢ়াই নিছোঁ। আৰু মই ভাবোঁ যে আগন্তুক দিনত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দিশ নিৰ্দেশনাত আমাৰ সকলো বিভাগে সুন্দৰভাৱে আগবাঢ়ি যাব। আমাৰ লক্ষ্য হ'ল যে অহা 2 বছৰত আমি 3টা বছৰৰ লক্ষ্য লৈছোঁ যে 3টা বছৰত 2 লাখ যুৱক যুৱতীক আত্মসংস্থাপনৰ লক্ষ্যৰে আমি আগবাঢ়িছোঁ। গতিকে স্কিল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ এইটো এটা ডাঙৰ লক্ষ্য যে আমি এই 2 লাখ যুৱক যুৱতীক কেনেকৈ আত্মসংস্থাপন কৰিব পাৰোঁ, যিটো মুখ্যমন্ত্ৰীয়ে যোৱা বাজেটত ঘোষণা কৰিছে। তাৰ লগে লগে আমি অসমৰ ITI বিলাকৰ ইকুইভেলেণ্ট আমি সমপৰ্যায়ৰ শিক্ষা ব্যৱস্থা, মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী সমপৰ্যায়ৰ শিক্ষা ব্যৱস্থা, প্ৰতিটো ব্লকতে ITI বনোৱা বহুত নতুন চিন্তা চৰ্চাৰে আমি স্কিল ডেভেলপমেণ্টক আগবঢ়াই নিছোঁ। আৰু মই ভাবোঁ যে আগন্তুক দিনত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দিশ নিৰ্দেশনাত আমাৰ সকলো বিভাগে সুন্দৰভাৱে আগবাঢ়ি যাব।